हेलो एवरीवन वेलकम बैक टू माय चैनल। आई होप कि आपनालोকৰ सबरे खबर ভাল। আজি মই আপোনালোকৰ বাবে এটা সিম্পল ৰেচিপি লৈ আহিছো। आई होप कि আজি ভিডিওটো চাই আপোনালোকে ভাল পাব। তেন্তে বলক আমি ভিডিওটো স্টাৰ্ট কৰো। সৰু মগেৰে এমক পানী লৈছো আৰু এই পানীটো মই অলপ টাইমৰ বাবে গৰম হ'ব দিম। আৰু এতিয়া মই ইয়াত দিম আদা আৰু জলকীয়া। আৰু এয়া হৈছে সৰু মাছ, কেঁচা হয়, ইয়াত মই দি লৈছো। আৰু এয়া মই ভালদৰে বইল হ'ব দিম। আৰু লগত দিম মই ইয়াত সোৱাদ অনুসৰি নিমখ। আৰু এয়া প্ৰায় মাছটো বইল হৈ গৈছে আৰু এতিয়া মই ইয়াত দিম মেছকা টেঙাৰ পাত। আৰু এই ইনগ্ৰেডিয়েন্টছটো মই গুটেই ভালদৰে লৰাই লৈছো। লৰাই লৈ মই আকৌ অলপ টাইমৰ কাৰণে বইল হ'ব দিম। পানীটো অকমান শুকাই লম। গৰম দিনত এনেকৈ খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়। আৰু এয়া আমাৰ সিম্পলকে দিনত খাব পৰা মেছকা টেঙাৰ বইল ঝোল ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, সঁচাকৈ খাব বহুত ভাল পাব। আৰু আনফালে মোৰ ভাতৰ চিটিও মাৰিলে। তো আজি ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট সেকশনত জনাব আৰু লাইক আৰু শেয়াৰ কৰি দিব। তেতিয়াহ'লে আকৌ মোৰ নেক্সট ভিডিওত লগ পাম। টিল দেন বাই বাই আৰু থ্যাংক ইউ মোৰ ভিডিওটো চোৱাৰ বাবে।